Hello friends, আইভি ইণ্ডিভিয়াৰ্ছৰ এটা নতুন এপিছডলৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আজি হৈছে 24th of December, মানে খ্ৰীষ্টমাছ ইভ, আৰু আমি আমাৰ ফেমিলিত কেইবা বছৰৰ পৰাও এই দিনটোত এটা স্পেচিয়েল ডিছ খাম। সেইটো হৈছে হোল চিকেন ৰোষ্ট। বহুত মানুহে খায় আৰু আমিও আমাৰ ঘৰত সেই দিনটো মেমৰেবল কৰিবৰ কাৰণে চিকেন ৰোষ্ট বনাওঁ। আৰু মই ভাবোঁ যে এইবিলাক যিবিলাক আমাৰ ৰীতি নিয়ম আছে, ট্ৰেডিশ্যনছ আছে, ফেষ্টিভেলছ আছে, সেইবিলাক যদি আমি আমাৰ ভালদৰে আমাৰ আত্মীয়জনৰ লগত চেলিব্ৰেট কৰোঁ, পালন কৰোঁ, তেনেহ'লে আমাৰ জীৱনটোত উৎসাহ উদ্দীপনা আৰু বাঢ়ি যায়। আৰু এইবাৰ ভাবিলোঁ মোৰ চেনেল আইভি ইণ্ডিভিয়াৰ্ছৰ জৰিয়তে আমি এই দিনটো কেনেকৈনো চেলিব্ৰেট কৰিলোঁ আৰু আমাৰ স্পেচিয়েল ডিছটো কেনেকৈনো বনালোঁ আপোনালোককো দেখুৱাওঁ। তেনেহ'লে আহকচোন আজিৰ এই দিনটো আমাৰ লগত একেলগে পাৰ কৰোঁ, আৰু আপোনালোকেও নিশ্চয় এই ডিছটো বনাব আৰু কেনেকুৱা হ'ল মোক কমেণ্টত জনাবলৈ নাপাহৰিব। হোল চিকেন ৰোষ্ট বনাবলৈ আমি লৈছোঁ এটা গোটা চিকেন, যিটো আমি আগদিনাখন ৰাতিয়েই মেৰিনেট কৰি থৈছিলোঁ। প্ৰথমতে চিকেনটো ভালদৰে ধুই লৈছোঁ আৰু তাৰপিছত সেইটো আমি মেৰিনেট কৰিছোঁ। 1 টিস্পুন নিমখ, 1 টিস্পুন জালুক, 1 টিস্পুন ৰেড চিলি পাউডাৰ, 1 টিস্পুন গাৰ্লিক পাউডাৰ, 2 টেবুল স্পুন অলিভ অইল, অলপমান ফ্ৰেছ নেমুৰ ৰস দি আমি মেৰিনেট কৰি থৈছোঁ আৰু ৰাতিটোৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ। আৰু পিছদিনাখন অলপ সোনকালেই ৰোষ্ট কৰাৰ আগতে কেইঘণ্টামানৰ আগতে আমি চিকেনটো উলিয়াই থৈ দিছোঁ, যাতে চিকেনটো ৰুম টেম্পাৰেচাৰলৈ আহে। ৰুম টেম্পাৰেচাৰলৈ অহাৰ পিছতহে আমি চিকেনটো ভালদৰে ৰোষ্ট কৰিব পাৰিম। আৰু ইয়াৰ পিছত আহিছে এইটো ইম্পৰ্টেণ্ট ষ্টেপটো, যিটোত আমি চিকেনটো ৰোটিচাৰীৰ লগত ফিক্স কৰি লৈছোঁ। এইদৰে ৰোটিচাৰীটো দুইফালৰ পৰা ভালদৰে ফিক্স কৰি দিলে চিকেনটো ৰোষ্ট কৰাৰ সময়ত লৰচৰ কৰি নাথাকিব আৰু ইভেনলি চাৰিওফালৰ পৰা ভালদৰে ৰোষ্ট হ'ব। সেইকাৰণে প্ৰথমতেই আমি ৰোটিচাৰীটো ভালদৰে দুইফালে চিকেনটোত ফিক্স কৰি লৈছোঁ। আৰু আপোনালোকেও ৰোষ্ট কৰিবৰ কাৰণে ফ্ৰিজৰ পৰা চিকেনটো আগতীয়াকৈ উলিয়াই থ'ব, যাতে চিকেনটো নৰ্মেলি ৰুম টেম্পাৰেচাৰলৈ আহি লয়। আৰু ভালদৰে ফিক্স হোৱাৰ পিছত এনেদৰে আমি চিকেনটো অভেনত ভৰাই দিছোঁ। আৰু অভেনটো অন কৰাৰ লগে লগে এইদৰে যেনেদৰে আপোনালোকে দেখিছে চিকেনটো চাৰিওপিনৰ পৰা ইভেনলি ৰোষ্ট হ'বলৈ ষ্টাৰ্ট হৈ গৈছে। এনেদৰে আমি চিকেনটো প্ৰায় 1 ঘণ্টামান ৰোষ্ট হ'বলৈ দিম। আমি অভেনটো হাইয়েষ্ট টেম্পাৰেচাৰত ৰাখিছোঁ, 230 ডিগ্ৰী চেণ্টিগ্ৰেডত, কনভেকশ্যন মোডত ৰাখিছোঁ, আৰু চিকেনটো আমি ৰোষ্ট কৰিম প্ৰায় 50 মিনিটৰ পৰা 60 মিনিট সময়, মানে 1 ঘণ্টাৰ কাৰণে। ইতিমধ্যে আমি আমাৰ যিখিনি ভেজিটেবল ৰোষ্ট কৰিম তাৰ লগত সেইখিনিও ৰেডি কৰি লৈছোঁ। তাৰ কাৰণে আমি লৈছোঁ আলু, ফ্ৰেছ আলু, গাজৰ আৰু কিছু মটৰ। আলু আৰু গাজৰখিনি প্ৰথমতে আমি অলপমান হাৰ্বছ দি অৰিগানো, বেচিল, চিলি ফ্লেক্স, নিমখ, জালুক আৰু অলপমান অলিভ অইল দি মেৰিনেট কৰি লৈছোঁ আৰু এনেদৰে ট্ৰেখনত সজাই লৈছোঁ। আৰু এতিয়া আমি এই ট্ৰেখন চিকেনটোৰ তলত এনেদৰে ভৰাই দিছোঁ অভেনত। চিকেনটো ইতিমধ্যে 20 মিনিটমান ৰোষ্ট হৈ আছে, আৰু চিকেনটোৰ পৰা যিখিনি জুচ ওলাব সেইখিনি আমাৰ ভেজিটেবলছখিনিৰ ওপৰত পৰিব আৰু তাৰ
ই আমাৰ ভেজিটেবলখিনিৰ সোৱাদটো আৰু বঢ়াই তুলিব। এতিয়া আমি ৰ'ষ্টিংটো কণ্টিনিউ হ'বলৈ দিম। ইতিমধ্যে 50 মিনিটছমান হৈ গৈছে আৰু আপোনালোকে দেখিছে যে চিকেনটো ধুনীয়াকৈ ৰ'ষ্ট হৈ গৈছে আৰু তাৰ স্কিনটো ক্ৰিস্পি হৈ উঠিছে আৰু আমাৰ ভেজিটেবলছখিনিও ৰ'ষ্ট হৈ উঠিছে। কিন্তু সেইখিনি অলপ আৰু ক্ৰিস্পি কৰিবৰ কাৰণে মই কিছু মটৰৰ লগত এই আলু আৰু গাজৰখিনি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ আৰু সেইখিনি মই কেৰাহীত 10 মিনিটমানৰ কাৰণে আৰু ফ্ৰাই কৰিছোঁ এই ভেজিটেবলছখিনি এক্সট্ৰা ক্ৰিস্পি কৰিবৰ কাৰণে। এয়া আমাৰ ভেজিটেবলছখিনিও ৰেডি হৈ গৈছে আৰু ক্ৰিছমাছ বা যিকোনো স্পেচিয়েল ফেষ্টিভেল চুইটছৰ অবিহনে কমপ্লিট নহয়েই। সেইকাৰণে মই এটা চকলেট বানানা কেকো বনাইছিলোঁ ক্ৰিছমাছ চেলিব্ৰেট কৰিবলৈ। Jingle bells, jingle all the way. Oh, what fun it is to ride in a one-horse open sleigh. Hey, jingle bells, jingle all the way. Oh, what fun it is to ride in a one-horse open sleigh. Ho, 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 ho. আৰু এইদৰে আমি তিনিওজনে মিলি ক্ৰিছমাছ ইভৰ দিনটো মেমৰেবল কৰি ৰাখিলোঁ। এয়া আমাৰ চিকেন ৰ'ষ্ট ৰেডি হৈ গৈছে ধুনীয়াকৈ। আৰু এয়া হৈছে আমাৰ ষ্টাৰ ফ্ৰাইড ভেজিটেবলছ। মই আশা কৰোঁ যে আপোনালোকে এই ৰেচিপিটো নিজৰ ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হ'ল মোক নিশ্চয় জনাব। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে নিশ্চয় এটা লাইক দিব ভিডিঅ'টোক আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেল IV ইণ্ডিভিয়াৰ্ছক ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰিপশ্যনটো টোটেলি ফ্ৰী হয়। আৰু আজিলৈ তেনেহ'লে আহোঁ, অতি সোনকালেই আপোনালোকক পুনৰ লগ পাম।